তিনি দিন পিছতে গোলাঘাটত হ'বলৈ গৈ আছে এক বৃহৎ উপহাৰ কুপন খেল। অফাৰত দিয়া হৈছে টিকট মাত্ৰ ৭৫ টকাত। এই খেলত আছে আল্ট্ৰাবাছকে আদি কৰি বহুতো পুৰস্কাৰ। ৭৫ টকাত এটা টিকট আৰু ১৫০ টকা দুটাকৈ টিকট। অহা ৭ তাৰিখে হ'ব এই খেল। ৱাখা শ্বহীদ কুশল কোঁৱৰ ৰংগমঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে এই খেল। খেলৰ স্থান গোলাঘাট। চৰকাৰ তথা প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি সাপেক্ষে আয়োজন কৰা হৈছে এই খেল। এই খেলত পুৰস্কাৰ হিচাপে আছে টাটা ষ্টাৰ বাছ, মহিন্দ্ৰা থাৰ, মহিন্দ্ৰা বলেৰো, মাৰুতি ছুইফ্ট, টাটা পাঞ্চ, হাণ্টাৰ 350, পালচাৰ NS 200, পালচাৰ 150, গ্লেমাৰ, TVS এণ্ট্ৰক, হিৰো জুম স্কুটি, TVS জুপিটাৰ, TVS স্পৰ্টছ, MI 43 ইঞ্চ TV, AC, ইনভাৰ্টাৰ ছেট, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, DJ বক্স আদিকে আদি কৰি বহুতো পুৰস্কাৰ। গতিকে আপুনি যদি এতিয়ালৈ ক্ৰয় কৰা নাই টিকট, তেন্তে সোনকালে যোগাযোগ কৰক স্ক্ৰীনত থকা নম্বৰত। আপোনাৰ ভাগ্য পৰীক্ষা কৰিবলৈ মাত্ৰ ১০০ টকাৰে ক্ৰয় কৰিব পাৰে টিকট। খেলখন খেল পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব। আমি কেৱল প্ৰচাৰহে কৰিছোঁ।